নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এআৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ভগ্নাংশ আৰু দশমিক চেপ্টাৰটোৰ কেইটিমান অংক লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে আদৰি ল'ব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি থ'ব আৰু যিমান পাৰে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ধন্যবাদ। আমি প্ৰথমটো অংক লৈ আহিছোঁ। অংকটো লৈছোঁ আমি এটি প্ৰথমতে মিশ্ৰ ভগ্নাংশ লৈ লৈছোঁ, হৰণ 3 লৈছোঁ। এতিয়া আমি এই মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। 4 ইনটু কি হ'ব 2, হৰটোৰ আগৰটো পূৰণ হ'ব, তেতিয়া কি হৈ যাব 8 হ'ব, আৰু ওপৰটো কি হ'ব প্লাছ হৈ যাব, প্লাছ 1, তেতিয়া কিমান হ'ব এইটো 9 হ'ব। মানে এনচাৰটো কি হৈ যাব ইয়াৰ 9/4 হ'ব। ক'তে মোবাইলটো আমি প্ৰথমটো অংক লৈ আহিছোঁ। প্ৰথমতে আমি এটি মিশ্ৰ ভগ্নাংশ লৈছোঁ, হৰণ 3। এই মিশ্ৰ ভগ্নাংশটোক আমি প্ৰথমে কি কৰিছোঁ অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। 4 অপ্ৰকৃত ভগ্নাংশলৈ নিলে কি হ'ব 4 ইনটু 2 মানে 4 আৰু আগৰটো কি হৈ যাব পূৰণ হৈ যাব, তেতিয়া কি হৈ যাব 8 আৰু ওপৰৰটো কি হৈ যাব যোগ হৈ যাব, 8 + 1 কি হৈ যাব 9 হৈ যাব। 9/কি হৈ গ'ল 4 হৈ গ'ল। হৰণ এইটো আমি কেনেকৈ লিখিব পাৰোঁ 3/1 বুলি লিখিব পাৰোঁ, কাৰণ প্ৰতিটো সংখ্যাৰ তলত এটা কি থাকিব 1 থাকিব। এতিয়া 9/4 হৰণৰ সলনি আমি কি দিম পূৰণ দি দিম, তেতিয়া এইটো কি হ'ব তলৰটো ওপৰত যাব আৰু ওপৰটো তলত আহিব। এতিয়া এই 3ৰে 9ক 3 বাৰ যাব, গতিকে ওপৰত কি থাকিল 3 ইনটু 1 থাকিল আৰু তলত কি পালোঁ এইটো 4 পালোঁ, গতিকে এনচাৰটো হ'ব 3/4। অংকটোলৈ আহিছোঁ। অংকটো লৈছোঁ 2/3 হৰণ 3/2। প্ৰথমে আমি 2/3 লিখি ল'লোঁ, হৰণৰ সলনি আমি কি দিলোঁ পূৰণ দি দিলোঁ, তেতিয়া পিছফালে থকা ভগ্নাংশটো কি হ'ব তলৰটো ওপৰত গুচি যাব আৰু ওপৰৰটো তললৈ আহি যাব। এতিয়া ওপৰত আমি কি পালোঁ 2 ইনটু 2 আৰু তলত কি পাইছোঁ 3 ইনটু 3। এতিয়া কি হ'ব 2 ইনটু 2 কিমান হৈ যাব 4 হৈ যাব, আৰু 3 ইনটু 3 কি হৈ যাব 9 হৈ যাব, গতিকে এইটোৱে ইয়াৰ এনচাৰ। আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। আমি অংকটো লৈছোঁ এটি মিশ্ৰ ভগ্নাংশ লৈছোঁ, এইটো আমি এটি মিশ্ৰ ভগ্নাংশ লৈছোঁ। এই দুটাক আমি প্ৰথমে কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। হৰ কিমান পাইছোঁ এইটো 6 পাইছোঁ, 6 ইনটু 3 কি হৈ যাব 6 ইনটু 3 18 হৈ যাব, আৰু ওপৰৰটো কি হ'ব লগে লগে প্লাছ হৈ যাব, তেতিয়া কি হৈ যাব 19 হৈ যাব। এইটো কিবা 19/6 হৈ যাব। হৰ আমি কিমান পাইছোঁ 3 পাইছোঁ, গতিকে এইটো আমি কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম, তেতিয়া কি হ'ব 3 ইনটু 2 আৰু লগে লগে ওপৰটো কি হৈ যাব 3 ইনটু 2 কি হৈ গ'ল 6 আৰু ওপৰটো কি হৈ যাব প্লাছ হৈ যাব, 6 + 1 কি হৈ যাব 7, এইটো কি হৈ যাব 7/3 হৈ যাব। 19/6 এই হৰণ চিনটোৰ সলনি আমি কি দিলোঁ পূৰণ চিন দি দিলোঁ, তেতিয়া কি হৈ যাব 3টো ওপৰলৈ গুচি যাব আৰু 7টো তললৈ গুচি আহিব। ওপৰত আমি পালোঁ 19 ইনটু 3 আৰু তলত পালোঁ 6 ইনটু 7। 19 ইনটু 3 আমি কিমান পাম 57 পাম, আৰু 6 ইনটু 7 আমি কিমান পাম 42। এতিয়া আমি এইটো কটাকটি কৰিব পাৰিম, 3ৰে 14 বাৰ যাব আৰু এইটো 3ৰে 19 বাৰ যাব, গতিকে এনচাৰটো কি হৈ যাব এইটো 19/14। 4 নম্বৰ অংকটোলৈ আহিছোঁ। এইটো আমি মিশ্ৰ ভগ্নাংশ দুটা লৈছোঁ, হৰণ
এই দুয়োটা আমি কি লৈছোঁ মিশ্ৰ ভগ্নাংশ গতিকে ইহঁতক আমি প্ৰথমে কি কৰিম অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম এই 3টো দিলে মই হৰটো তলত লিখি লৈছোঁ এইটো 5 × 3 15 হ'ব ওপৰত কি আছে এইটো 2 এইটো প্লাছ হৈ যাব 15 + 2 কি হৈ যাব 17 অপ্ৰকৃত ভগ্নাংশলৈ নিলে কি হৈ যাব 17/3 হৰণ হৰটো পাইছোঁ আমি 4 গতিকে এইটো কি হৈ যাব 4 × 4 এই 4 আৰু আগৰ এইটো 4 এই দুটা পূৰণ কৰিলে আমি কিমান পাম 16 পাম আৰু ওপৰত কিমান আছে এইটো 1 গতিকে এই 1টো কি কৰিব লাগিব প্লাছ কৰি দিব লাগিব 16 + 1 কিমান হৈ যাব 17 গতিকে এইটো কি হ'ব 17/4 হৈ যাব প্ৰথম ভগ্নাংশটো আমি লিখি লৈছোঁ এই হৰণৰ সলনি আমি কি দিম পূৰণ চিন দি দিম তেতিয়া কি হ'ব তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰটো তললৈ আহি যাব এতিয়া তলৰ এইটো 17 আৰু ওপৰৰ 17 কটাকটি গুচি যাব গতিকে ওপৰত কিমান থাকিল 4 থাকিল আৰু তলত কিমান থাকিল এইটো 3 থাকিল গতিকে এইটোৱেই ইয়াৰ আনচাৰ হ'ব